গৈ আছোঁ এতিয়া আমি মামা মামীহঁতৰ ঘৰত। এতিয়া আমি গৈ আছোঁ, আজি আইতাৰ শ্ৰাদ্ধ আছে, তো সেইকাৰণে আমি নলবাৰী গৈ আছোঁ। নলবাৰীত যিহেতু মামা মামীহঁত থাকে, তাতে আকৌ আজি আইতাৰ শ্ৰাদ্ধ হয়, তাতে আমি গৈ আছোঁ। এইটো দেউতা আগত। আমি নেপালী চক আহি পালোঁ। নেপালী চক আমি নুনমাটি পালোঁ। এতিয়া আমি বাছত উঠিম। নুনমাটি পালোঁ আমি। এতিয়া আমি বাছত যাম আদাবাৰীলৈকে। আদাবাৰী বাছ ষ্টেণ্ড পালোঁ আহি। এইটো বাছ ষ্টেণ্ড। আজি যাম আমি মামা মামীহঁতৰ ঘৰত, আইতাৰ শ্ৰাদ্ধ আছে। চ' তাতে গৈ আছোঁ আৰু এই আদাবাৰী পালোঁ। এই বাছ ষ্টেণ্ডত ৰখি আছোঁ। মাজু, এইটো বৌ, বাছ ষ্টেণ্ডটো দেউতা আহিছে, এয়া মা, বৌ, মাজু। আমি এতিয়া আদাবাৰী বাছ ষ্টেণ্ডত ৰৈছোঁ বাছলৈ। বাছ আহিলে উঠিম আৰু। আদাবাৰীত এনেকুৱা চাহ বনোৱা দেখা পাবই। এতিয়া আমি বাছত উঠিলোঁ। এই বাছত উঠিছোঁ আৰু এইবিলাক চিট খালী আছে। আমি বাছত উঠিলোঁ আৰু মানুহবিলাক আহিছে। কিছু সময় বহিব লাগিব। বাছত আহিলে এই দিগদাৰ আৰু ইয়াতে এতিয়া বহিব লাগিব কিছু সময়। এইটো দেউতা বহিছে মোৰ ওচৰত। এইটো দেউতা। বহি আছোঁ আৰু দেৰি হ'ব অলপ যাওঁতে। চলিছে আৰু বাছ। এতিয়া আমি গৈ আছোঁ ঘগ্ৰাপাৰ। এতিয়া আমি ঘগ্ৰাপাৰ গৈ আছোঁ। গৈ আছোঁ আগত বৌ আছে, মা আছে, ভাইটি, এইটো দেউতা। আমি গৈ আছোঁ ঘগ্ৰাপাৰ গৈ আছোঁ। পাই যাম ঘগ্ৰাপাৰ। 2 ঘণ্টামান পাই যাম। যিহেতু ঘগ্ৰাপাৰলৈকে যাম, এটা পানী বটল লৈ ল'লোঁ। এইটো পানী বটল লৈ ল'লোঁ। বাছখনত পূৰা ফাই গৈছে। এতিয়া আমি লাহেকৈ ব্ৰিজ পাম আৰু
গৈ আছোঁ আমি এইটো মহাবাহু ব্ৰহ্মপুত্ৰ নদীটো। এই ব্ৰিজখনৰ পাৰ দৌৰিবৰ পৰা এই ব্ৰিজখন পাৰলৈকে আমি ব্ৰিজখন আমি ৰঙিয়া আহি পালোঁ আৰু আধা ঘণ্টা 15-20 মিনিটৰ ভিতৰত ঘগ্ৰাপাৰ পাই যাম। আমি এতিয়া ৰঙিয়া পালোঁ। ঘগ্ৰাপাৰ পালোঁ আমি, এয়া ঘগ্ৰাপাৰ পালোঁ। এতিয়া আমি আৰু যাব আছে, ঘৰ পোৱা নাই, আমি যে ঘগ্ৰাপাৰহে পালোঁ। আৰু যাব আছে, আল্লালৈকে যাব আছে, আল্লালৈকে এতিয়া আমি গৈ আছোঁ। এতিয়া আমি চাহ খাব গৈ আছোঁ। এয়া মা এখন অট'তে আহিছোঁ। গজা চাহ খাবা নেকি? হোটেলত সোমাইছোঁ এতিয়া আমি, চাহটো খাই লওঁ। আল্লাৰ ঘগ্ৰাপাৰা হোটেলত চাহ আহি গ'লে, চাহ আহি গ'ল। হয়, এটা দিলেই হ'ল নেকি চিংৰা? চিংৰা বোলে এটাই আছে। দে চাহ খাই ল দে। চাহ খোৱা হ'ল। আল্লা পালোঁ আহি। কেইটা বাজিল? 11:44 হ'ল। এতিয়া আমি এই আল্লা পালোঁ আহি, আল্লা।
আল্লাহ বলো এতিয়া আমি এইটো ৰাস্তা দি যাম আইতা মামীহঁতৰ ঘৰত যাম ইফালেদি আমাৰ মামীহঁতৰ ঘৰত ইফালে যাব লাগিব ইফালে যাম এই গাড়ীখন যে আছে এই গাড়ীখন সেইটো ৰাস্তা দি যাব লাগিব আমাৰ মামীহঁতৰ ঘৰত আল্লাহ আৰু আল্লাহ পালোঁ আমি এতিয়া আমি মামা মামীহঁতৰ ঘৰত যাই আছোঁ সাতটাতে আহিছিলোঁ কিন্তু দেৰি হৈ গ'ল এইটো সভাঘৰ বুলি কয় সভাঘৰ এতিয়া আমি ইফালেদি যাব লাগিব মামীহঁতৰ ঘৰত গ'লে এইটো ৰাস্তাদি ইফালেদি যাব লাগিব ইফালেদি ৰাস্তা চাওক না ইফালেদি আহিছোঁ ৰাস্তা ইমান বেয়া ৰাস্তা হৈছে পাক্কাৰ বনাব নেকি পাক্কাৰ এইটো সভাঘৰ চুচৰি বাগৰি লুকা ভাকু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী আছে খেলি সৰু ল'ৰা ছোৱালী মোহনাতৈ ঘোষা কি যে গায় তাও খিতাও খুলে কি যে বায় এইটো আমার মাইনা বাবু এইটো টেঙি এইটো বাবু আমার ইফালে সাইকেল কেনেকৈ চলাই ততে আজি দিছি নেকি কাৰোবাৰ বিয়া আছে নেকি ইয়াতে এইটো আমাৰ মামাৰ সৰু আপা এইটো আমাৰ সৰু মামীৰ ল'ৰা হয় তন্ময় এইটো তন্ময় দৌৰি আছে আজি বোলে ইয়াতে
হেৰি দিছে যে ৰাস্তাটো পাকা হ'ব চাগে সেইকাৰণে এইবিলাক হেৰি দিছে বহুত দিন অহা নাছিলোঁ মামীহঁতৰ ঘৰত নামাই বহুত দিন অহা নাছিলোঁ মামীহঁতৰ ঘৰত এতিয়াহে আহিছোঁ আজি এইটো বৌ মাজু আৰু এই মাইনা চা মাইনা এইটো 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 তন্ময় এই শ্ৰাদ্ধৰ আয়োজন কৰিছে আৰু এইবিলাক এতে হ'ব শ্ৰাদ্ধৰ হেৰিবিলাক এতে কৰিব শ্ৰাদ্ধৰ আয়োজন কৰিছে এইটোৱে ঘৰ এইটো সৰু মামীহঁতৰ ঘৰ এইটো ইয়াতে এইটো ৰুমত আছিল আইতা লক আছে নেকি আইতা আছিল আগতে এইটো ৰুমত এতিয়া ইয়াতে মুৰ্গী চুৰ্গী থাকে চাইকেলখনো আছে ইয়াতে মামাৰ এখন চাইকেল হয় এখন চাইকেল মামাৰ চাইকেলখন ইয়াতে ৰখাই থৈ দিছে ইয়াতে আগতে আইতা আছিল ইয়াতে যে আইতাটো ঢুকাই গ'ল এইটো আৰু সৰু মামীহঁতৰ ঘৰ এইটো ডাঙৰ মামীহঁতৰ ঘৰ মামা আৰু মামীৰ ডাঙৰ মামীহঁতৰ ঘৰ এইটো এইটো মামীহঁতৰ কিটচেন ইয়াতে বনাই আছে আৰু কিবাকিবি বনাই আছে কিটচেন খানা যোগাৰ ইয়াতে এইবিলাক খানা যোগাৰ কৰিছে বনাব আৰু কিবাকিবি বনাব এতিয়া এইটো মামীহঁতৰ সৰু মামীহঁতৰ এইটো কিটচেন এইটো আমাৰ সৰু মামা হয় আইতা যিহেতু ঢুকাইছে এয়া সেইটো কাৰণে শ্ৰাদ্ধ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ নেক্সট ভিডিঅ' মামাহঁতৰ ঘৰৰ পৰা গুৱাহাটীলৈ অহা ভিডিঅ'টো নেক্সট ভিডিঅ'ত পাব